নমস্কাৰ। সম্বন্ধ কৰাৰ প্ৰস্তাৱ লৈ সকলোকে স্বাগতম জনাইছোঁ। সম্বন্ধবোৰ আকৌ কি? সম্বন্ধৰ মাজেৰেই গঠিত নেকি এই সমাজখন? মানুহৰ জীৱনটো যদি এখন কিতাপ হয়, তেন্তে সেই কিতাপৰ বানবোৰ হ'ব সম্বন্ধ, যাৰ অবিহনে চেদিলি ভেদিলি হৈ পৰিব জীৱনৰ প্ৰতিটো পৃষ্ঠা। মানুহৰ জীৱনৰ পৃষ্ঠাবোৰত সফলতা আহে, বিফলতা আহে, সুখ দুখ, শান্তি অশান্তি, সা সম্পত্তি সকলো আহে। আৰু ভাবি চালেচোন, এই সকলোবোৰ সম্বন্ধ অবিহনে নিৰৰ্থক নহয় জানো? হয়, যৌৱনত কেতিয়াবা কেতিয়াবা সম্বন্ধবোৰৰ পৰা আঁতৰি মুক্ত হৈ পৰিবলৈ মন যায়। তথাপি এই মুক্ততা অকলশৰীয়ালৈ পৰিণত হয় এটা সময়ত। ৰাতি মূৰৰ বিষ উঠিলে কোনোৱে মূৰত হাত ফুৰাই দিবলৈ নহ'লে বুজা যায় সম্বন্ধৰ প্ৰয়োজনীয়তা। সম্বন্ধবোৰ বিভিন্ন ধৰণৰ হয়। জীৱনৰ আৰম্ভণিতে দুজনৰ লগত সম্বন্ধ নেদেখাজনৰ পৰা উপহাৰ স্বৰূপে পাওঁ। তাৰ পিছত লাহে লাহে চিনি পাবলৈ ধৰোঁ সম্বন্ধীয়বোৰক। আকৌ অলপ ডাঙৰ হৈ বিদ্যালয়লৈ গ'লে বহুতৰে লগত বন্ধুত্বৰ সম্বন্ধ আৰু কেতিয়াবা প্ৰেমৰ সম্বন্ধও গঢ়ি উঠে। আৰু তাৰ পিছত লাহে লাহে অচিনাকি পৃথিৱীখনৰ লগত ব্যৱসায়িক অথবা কামৰ সম্বন্ধ। এই সম্বন্ধবোৰ কেতিয়াবা সাময়িক হয় আৰু কেতিয়াবা হৈ পৰে চিৰজীৱনৰ লগৰী। অৱশ্যে সম্বন্ধ তেতিয়াই গঢ়ি উঠে যেতিয়া তাত কোনো প্ৰয়োজনীয়তা থাকে। আধৰুৱাখিনি পূৰণৰ প্ৰয়োজনীয়তা, স্বাস্থ্যৰ অৱনতি, অকলশৰীয়া অনুভৱৰ সময়ত এই সম্বন্ধবোৰৰ বাৰুকৈ অভাৱ হয়। আৰু সেয়েহে চাগে মানুহে পৰিয়াল গঢ়ে, পৰিয়ালৰ পৰা সমাজ আৰু সমাজৰ পৰা দেশ গঢ়ি উঠে। এইখিনিতে মানুহৰ মন সকলো সময়তে একে নাথাকে। সকলো অভাৱো সকলো সময়ত নাথাকে। আৰু সেয়েহে সম্বন্ধবোৰো কেতিয়াবা কেতিয়াবা নোহোৱা হৈ যায়। আৰু নতুন নতুন অভাৱত পৰি নতুন নতুন মানুহৰ লগত সম্বন্ধবোৰ গঢ়ি উঠে। সম্বন্ধত ইজনে সিজনৰ লগত বুজাবুজি, এৰা ধৰা আৰু ইজনে আনজনৰ ওপৰত বহুতো আকাংক্ষাও ৰাখে। এই সকলোবোৰৰ প্ৰতি প্ৰতিজনে দায়িত্বশীল হ'ব লাগে। সেয়েহে নিজৰ মনটোৰ লগত হোৱা সম্বন্ধ সকলোতকৈ গভীৰ হয়, য'ত বিশ্বাসঘাতকতাৰ প্ৰশ্ন নাই আঁতৰি যোৱাৰ। প্ৰেম আৰু ভালপোৱাৰ সম্বন্ধক প্ৰায়ে আমি একে বুলি ভুল কৰোঁ। প্ৰেমে মানুহক মুক্ত কৰে আৰু সম্বন্ধই মানুহক সযতনে ৰাখে। প্ৰেম যদি আকাশ হয়, তেন্তে সম্বন্ধ আমি চকুৰে দেখা এই নীলাখিনি। অৰ্থাৎ য'ত সম্বন্ধ আছে তাতেই প্ৰেম আছে, কিন্তু য'ত প্ৰেম আছে তাতেই সম্বন্ধ নাথাকিবও পাৰে। প্ৰেম অত্যন্ত গভীৰলৈ শিপায়। যি নহওক, সম্বন্ধবোৰ এতিয়া প্ৰায়ে দুৰ্বল হৈ অহা দেখা যায়। সকলোৱে যেন সম্বন্ধবোৰৰ প্ৰতি বিৰক্ত হৈ উঠিছে। কোনে কাৰো লগত গভীৰ সম্বন্ধ গঢ়িব নিবিচাৰে। মাথো স্বাৰ্থ সিদ্ধিৰ বাসনাহে। পৃথিৱীখন আগবাঢ়িছিল মানুহে সমাজ পাতি বাস কৰিব লোৱাৰ পৰা, আৰু এতিয়া সমাজৰ পৰা আঁতৰি লাহে লাহে যেন এই সভ্যতাৰ অন্তিম পললৈ আগবাঢ়িছে। সম্পূৰ্ণ ভিডিঅ'টি চোৱাৰ বাবে আৰু আপোনালোকৰ বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ।